নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সকলোকে কালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে এনজয় কৰক আৰু আমিও চেলিব্ৰেট কৰিম, আপোনালোককো দেখাম আমি ইয়াত কি কি কৰিম। এনেকৈ মেজি চেজি নাই বাৰু ইয়াত, জাষ্ট আমি পিঠা বনাম, নাৰিকল লাডু বনাম, তিল পিঠা বনাম, তেল পিঠা বনাম। তাৰপিছতে ইয়াত গোটেই এনেকুৱা বস্তুবোৰ পোৱা নাই, যিমান পাইছোঁ ইমানেই আমি কৰিবলৈ ট্ৰাই কৰিছোঁ। মানে আমি বজাৰ কৰি আনিলোঁ, এইটো ৰাইচ পাউডাৰ হয়, ইয়াৰ পৰা তেল পিঠা বনাম। তাৰপিছত গুৰটো গৰম কৰি থৈছোঁ। তাৰপিছত এয়া নাৰিকল আনিলোঁ এটা, ইমানটো নাখাম, খাব নোৱাৰিম। তাৰপিছত এয়া হ'ল তিল, কলা তিলটো আনিলোঁ, এইটো ভাজিব লাগিব, ভাজি গুড় দি কিবা কৰিম। এইটো আটা অকণমান আনিছোঁ, বেছি নাই না, আমি এইটো খুন্দিবলৈ, সেইটো কাৰণে আমি এইটো ধুনীয়াকৈ চাফা কৰি এইটো ফাৰ্ষ্টত ন এনেকৈ ধুই মেলি ৰ'দত দিবলৈ পাব লাগে, তাৰপিছতে ভাজি মেলি এইটো বনাবলৈ পাব। আপোনালোকে যোনে যোনে কেনেকৈ বনায় এইটো কমেণ্ট কৰিব। মই যেনেকৈ মানে বনাবলৈ ট্ৰাই কৰিম। মই ইমান পাৰফেক্ট নহয়, ফাৰ্ষ্ট টাইম বনাম বাৰু কিবা তিল লাডুটো। তাৰপিছত আৰু কিবা বনাম, কি বনাম আপোনালোকক দেখাই থাকিম, চাই যাব স্কিপ নকৰাকৈ। এতিয়া ৰেডি হৈ লওক গুড়টো, মই কিবা গুড়টো গৰম কৰি লৈছোঁ। তাৰপিছত এইটো একেবাৰে বহুত ভালকৈ গৰম কৰি ন এইটো একদম গলিব দি পিনি এইটো তেল পিঠাটো বনাম ফাৰ্ষ্টতে। তাৰপিছত আপোনালোকে চাই যাব স্কিপ নকৰাকৈ মই কেনেকৈ বনাম। সকলো কি লাগিছে ধুনীয়াকৈ মই মিক্স কৰি দিলোঁ, এনেকৈ ধুনীয়াকৈ মিক্স কৰিলোঁ। মই তিল অকণমান দি দিম ইয়াতে, ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম। ৰিফাইনটো ঢালি দিম আৰু কেৰাহীত, এই ঘূৰি গৈছে যে ল' ফ্লেমত গেছটো থৈ দিম ন। সেয়া মই দি দিলোঁ জিৰাটো, এইটো ভাল হ'ব লাগে। মোক এঠাটো লাগে, নাৰিকলো লাডু হৈ গ'ল। এটা নাৰিকল কেইটা বনালোঁ, 4, 8, 9, 10, 13টা লাডু বনালোঁ। পিঠা বনাইছে নে খাইছে, তেল পিঠা বনাইছিলোঁ, পিঠা খোৱাই নাই, নহৈছে এই চাউলটো বেয়া হৈ গ'ল। সেয়া মই তিল লাডু বনাম, গুড় পিঠা গৰম কৰি খোলা খোলা লাগিছে। তাৰপিছত সেয়া তিল পিঠা ধুনীয়াকৈ ভাজি ল'লোঁ, সেয়া চাফা কৰিম, ধুনীয়াকৈ মই কিবা বটল কৰিম, ধুনীয়াকৈ মিক্স কৰি দিম। চাব পাৰি ফাৰ্ষ্ট ড্ৰাই দিম মই কি হয় ইমান নাৰিকল লাডুটো হৈ যাম ডেকা জমালে কি হয়। মই ধুনীয়াকৈ তিল পিঠা উলিয়াই দিলোঁ কেৰাহীৰ পৰা, অকণমান ঠাণ্ডা হ'ব দি তাৰপিছত লাডুটো বনাম আৰু। ধুনীয়া হৈছে, বেয়া হৈ গ'ল এটা দিন লাগিছিলে বহুত ভাল ওলাইছে। নাৰিকল লাডু এনেকৈ বনাব লাগিছিলে পাই, চেনিটো ন কিবা কৰি বেয়া কৰি ল'ব। এয়া ধুনীয়া হৈছে দেই তিলৰ লাডু, ভাল হৈছে হৈছে খাই থৈ গ'লোঁ পূৰা হৈ গ'ল আমাৰ পিঠা। এইটো নাৰিকল লাডু, এইটো তিল লাডু, এইটো তেল পিঠা। গুড মৰ্ণিং শুক্ৰবাৰ সকলোলৈ, আজি নেক্সট ডে ৰাতি। এয়া ৰাতিপুৱা গা পা ধুই দিলোঁ, তাৰপিছত মন্দিৰলৈ যাম। গা পা ধুই মেলি ফ্ৰেছ হৈ গ'লোঁ, ভণ্টি গাড়ী আছে ওলাই যাম, তাৰপিছত মন্দিৰলৈ যাম, গ্ৰীণ টি অকণমান খাই থ'ম। এয়া আমাৰ ৰাতিপুৱা গ্ৰীণ টি। ইয়াতে এখন শিৱ মন্দিৰ আছে, বছৰটোত বহুত দিন হ'ল মন্দিৰলৈ যোৱাই নাই, ভাবি আছোঁ ডাহৰীয়া হৈ আছে সংক্ৰান্তিৰ দিনটোত। ইয়াত একো নাই, সংক্ৰান্তি সংক্ৰান্তি ইয়াৰ মানুহবোৰৰ চেলিব্ৰেট নকৰে ইহঁতে, কিছুমানে কৰে নেপালী মানুহবোৰে, মেজি চেজি নজ্বলাই চাগে। মন্দিৰ পাই গ'লোঁ, आदमी है क्या? आदमी नहीं है, अगरबत्ती है क्या? सब बोलूँ खुली कृष्ण कृष्ण।